প্ৰথম নিশা মোৰ টায়াৰৰ ষ্টেজখন কঁপি উঠিছিল। সিদিনা 1963 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তী। শুভাৰম্ভৰ নাট্য নিশাটোৰ বাবে আমাৰ যোজা চলিছে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত সজোৱা অস্থায়ী প্ৰেক্ষাগৃহত সন্ধিয়াৰ আগে আগে লাইট জ্বলি উঠিছিল। ভাৱৰীয়াসকলে মেকআপ লৈছে। প্ৰেক্ষাগৃহলৈ মানুহৰ লানি নিচিঙা সোঁত বৈছে। অগণন দৰ্শক ৰাইজ দেখি সিদিনা মোৰ ভয়ো লাগিছিল, ভালো লাগিছিল। ভাবিছোঁ যদি দৰ্শকে আশা কৰা মতে একো নাপায় তেতিয়া হয়তো মোক গালি পাৰি গুচি যাবগৈ। নটৰাজক প্ৰণিপাত জনালোঁ। মোৰ আশাক তুমি জীয়াই তোলা। খন্তেক পিছতে হৰ্ষধ্বনিৰে নাটক আৰম্ভ হ'ল ভোগজোৰা। প্ৰথম কেইটামান দৃশ্য নাটকখন ঠিকেই চলি গ'ল। কিন্তু মাজভাগৰ পৰা লক্ষ্য কৰিলোঁ মোৰ টায়াৰৰ চকা সংলগ্ন ঠেলা ষ্টেজখন কঁপিছে। আনকি মঞ্চৰ ছেটটো দুৰু দুৰুকৈ কঁপা পৰিলক্ষিত হ'ল। মঞ্চখন কঁপিবলৈ ধৰাত মোৰ মনটো সেমেকি উঠিল। সেই সময়ত কঁপনিটো বন্ধ কৰিবলৈ মোৰ কোনো উপায়ো নাছিল। ইপিনে মঞ্চৰ লাইটৰ গোটেইখিনি দায়িত্ব মোৰ। লাইটৰ কামখিনি মই আউল নলগাকৈ চলাই গৈছোঁ। কিন্তু মঞ্চৰ কঁপনিটোৱে মোক যে বিপদত পেলাব ভবাই নাছিল। তথাপি নাটক চলি গৈ আছে। দৰ্শকে কোনো ধৰণৰ গণ্ডগোল কৰা নাই। সেই মুহূৰ্তত মোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। মই ভাবিলোঁ যে কাইলৈ শ্ব' বন্ধ কৰি ষ্টেজখনৰ আখোৱাখিনি মাৰি ল'ব লাগিব। আকৌ এটা চিন্তা আহিল, এই কথাখিনি মই দৰ্শকক কেতিয়া ক'ম? নাটক শেষ হোৱাৰ পিছত ক'লেও ভাল নালাগিব। লগে লগে মোৰ মূৰত এটা বুদ্ধি খেলালে। কথাখিনি শেষ দৃশ্যৰ আগে আগে ক'ম। ইতিমধ্যে শেষ দৃশ্যটি আৰম্ভ হওঁ মই ড্ৰপমেনক ক'লোঁ, ড্ৰপখন নাদাঙিবি, নুতুলিবি। এইখিনি সময়ত এটা ঘোষণা আছে। লগে লগে হলৰ লাইট জ্বলাই দি নেপথ্যৰ পৰা দৰ্শকৰ উদ্দেশ্যে মাইকত ক'বলৈ ধৰিলোঁ, শ্ৰদ্ধাৰ দৰ্শক ৰাইজ, আৰু এটা দৃশ্যৰ পিছতে আমাৰ ভোগজোৰা নাটকৰ অন্ত পৰিব। ভৱিষ্যতলৈ আপোনাসৱৰ সহায় সহযোগিতাক আমি শ্ৰদ্ধা সহকাৰে স্বীকাৰ কৰিম। আপোনালোকৰ মৰম আৰু হিয়াভৰা আশীৰ্বাদে এই নতুন নাট্য অনুষ্ঠান নটৰাজ থিয়েটাৰৰ আয়ুস ৰেখা হ'ব। আমি আপোনাসৱক দুখেৰে জনাওঁ যে আমাৰ কিছুমান কাৰিকৰী দিশৰ উন্নতিৰ বাবে আমি 2 দিনমান নাটক বন্ধ ৰখাৰ কথা ভাবিছোঁ। তাৰ পিছত আমি আকৌ আপোনালোকৰ সন্মুখত নাট প্ৰদৰ্শন কৰিম। ঘোষণাটি ইমানেই। এই ঘোষণাটো কৰাৰ লগে লগে মোৰেই থিয়েটাৰত মিস্ত্ৰী হিচাপে বিশেষভাৱে সহায় আগবঢ়োৱা শ্ৰী ৰজনী দত্তই দৌৰি আহি ক'লে, দাদা কিয় নাটক বন্ধ কৰাৰ কথা ক'লে? ষ্টেজৰ কঁপনি চপনি মানুহে একো গম পোৱা নাই। মানুহ পাগল হৈ গৈছে। কাইলৈ ইয়াতকৈ বেছি মানুহ হ'ব। কাইলৈ নাটক হ'ব বুলি ঘোষণাটো কৰি দিয়ক। মই কিন্তু নাটক হ'ব বুলি ঘোষণাটো নিদিলোঁ। কিন্তু পিছদিনাখন এই ৰজনী দত্ত নামৰ মিস্ত্ৰীজনে এনে এটা বুদ্ধি লগাই দিলে, যাৰ ফলত আগদিনাতকৈ পিছদিনাখন ষ্টেজৰ জোকাৰণিটো বহুত কমি গ'ল। আৰু ৰাতি যে নাটক নকৰিম বুলি কৈছিলোঁ, সেই প্ৰচাৰটো কোনোৱে নুশুনিলেই নেকি? পুৱা টোপনিৰ পৰা উঠি দেখোঁ আমাৰ পদূলিমুখত নাটকৰ বাবে টিকট বিচাৰি শ শ মানুহৰ আগমন ঘটিছে। দৰ্শকৰ হেতা ওপৰা দেখি মোৰ আনন্দত চকুপানী ওলাই গৈছিল। সেই সময়ত মই ভাবিছিলোঁ মোৰ পথ শুদ্ধ। আমাৰ পদূলিমুখত শ শ দৰ্শকৰ আগমনটোই নতুনকৈ জন্ম পোৱা থিয়েটাৰৰ বাবে প্ৰথমটো আশাৰ ৰেঙনি আছিল। নাটকৰ শেষ দৃশ্যৰ আগৰ ঘোষণা
অভাৱৰেই অন্য এক আৱিষ্কাৰ আছিল। নাটকৰ শেষ দৃশ্যৰ আগৰ ঘোষণা অভাৱৰেই অন্য এক আৱিষ্কাৰ আছিল। ভ্ৰাম্যমাণ থিয়েটাৰত নাটকৰ শেষ দৃশ্যৰ আগৰ যি চিৰ চিনাকি এনাউন্সমেণ্ট ব্যৱস্থা সেয়া মোৰেই আৱিষ্কাৰ আছিল। যদি প্ৰথম দিনা মোৰ তায়াৰ সংলগ্ন মঞ্চখন কপি নুঠিলহেঁতেন, হয়তো এই ঘোষণা ব্যৱস্থাৰ জন্মই নহ'লহেঁতেন। প্ৰথম দিনা ঘোষণাটি দি থৈ আহি ঘৰত মই ভাবিছোঁ, সমস্যাই মোক আৰু এটা নতুন ব্যৱস্থাৰ বাট দেখুৱালে। ভৱিষ্যতে দৰ্শকৰ সৈতে যোগাযোগ ৰাখিবলৈ ই এটা উত্তম মাধ্যম হিচাপে পৰিগণিত হ'ব। তদুপৰি নাটক শেষ হোৱাৰ ই এটা ৱাৰ্ণিং বেলৰ দৰেও হ'ব। ঘোষণাটি মই বন্ধ নকৰিলোঁ, চলাই গ'লোঁ। বাকী নতুন থিয়েটাৰবোৰেও আমাৰ নটৰাজকে অনুসৰণ কৰিলে। ভাবি ভাল লাগে, শেষৰ দৃশ্যৰ ঘোষণাটি আজিও চলি আছে। ভ্ৰাম্যমাণৰ দ্বিতীয় বৰ্ষটি আছিল মোৰ বাবে দুখৰ বছৰ, সুখৰ বছৰ। প্ৰথম বৰ্ষত অনভিজ্ঞতাৰ বাবেই হওক বা যিকোনো কাৰণতেই নহওক, ভ্ৰাম্যমাণ থিয়েটাৰৰ অৰ্থনৈতিকভাৱে পতনেই ঘটিছিল। সেই বছৰটো মোৰ কাৰণে দুখজনক সময়। সেই পতনৰ পিছত এক কথাত ক'বলৈ হ'লে মোৰ কাষত কোনোৱেই নাথাকিল। প্ৰায় সকলো শিল্পী আঁতৰি গ'ল। টকা পইচাৰ অভাৱৰ ক্ষেত্ৰত মাত্ৰ পথৰ ভিখাৰী হ'বলৈ বাকী। খোৱা বোৱাৰ ক্ষেত্ৰতো হাত কচাই দিবলগীয়া অৱস্থা। নিজৰ বিপৰ্যয়ৰ কথা ভাবি মন মাৰি বহি থকা অৱস্থাত মায়ে এদিন মোক ক'লে, বহুদিন ধৰি মাছ খোৱা নাই, আজি হেনো বজাৰত মাছৰ বৰ সস্তা। শুনিছোঁ 1 কেজি মাছৰ দাম মাত্ৰ 4 টকা। 2 টকাৰে আধা কেজি মাছ কিনি নানো কেলে? কিন্তু সিদিনা মোৰ ইমানেই দুৰ্ভাগ্য যে আধা কেজি মাছ কিনিবলৈ মোৰ লগত 2 টকাও নাই। মই সিদিনা বিচনাত শুই শুই কেৱল কান্দিছিলোঁ। তাৰ বাহিৰে মোৰ কোনো গত্যান্তৰ নাছিল। থিয়েটাৰ খুলিবলৈ গৈ এনেকৈ যে ফকীৰ হৈ যাম এবাৰলৈও ভবা নাছিলোঁ। মোৰ কথাটো মায়ে কেনেবাকৈ গম পালে আৰু ক'লে, তোৰ হাতত নহ'লেই যেনিবা মোৰ হাতত আছে নহয়, এয়া 2 টকা ল, বেগতে বজাৰলৈ গৈ মাছ লৈ আহ। সেইটো আছিল মোৰ দুখৰ বছৰৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য। প্ৰথম বছৰ এনে দুৰ্ঘৰ পতনৰ পিছত মই কি সাহসত বা চিন্তা কৰি আকৌ দ্বিতীয় বছৰ থিয়েটাৰ কৰিবলৈ ওলালোঁ, সেই কথা মই নিজেও ভাবি আচৰিত হওঁ। দ্বিতীয় বছৰ ঈশ্বৰেহে যেন মোক থিয়েটাৰখন কৰালে তেনে ভাৱ হয়। সেইটো বৰ্ষত মোৰ চৰম দুৰৱস্থা দেখিও অসমৰ বহু নপুৰণি শিল্পীয়ে মোৰ সংগ লোৱাটো ভাবিবলগীয়া কথা। তেওঁলোকৰ সহযোগ আৰু উৎসাহৰ বলত মই আকৌ থিয়েটাৰখন আৰম্ভ কৰিলোঁ। এই মুহূৰ্তত এগৰাকী শিল্পীৰ কথা মোৰ মনলৈ আহিছে। তেওঁ হ'ল বৰপেটাৰ বাদ্যযন্ত্ৰ শিল্পী গোপী দাস। তেওঁ মোক বাৰে বাৰে বেউলা নাটকখন লোৱাৰ পৰামৰ্শ দিছিল। তেওঁৰ দিহা আৰু উৎসাহতেই মই বেউলা নাটকখন লৈছিলোঁ আৰু অৱশেষত বেউলা নাটকেই নটৰাজ থিয়েটাৰক তথা ভ্ৰাম্যমাণ থিয়েটাৰক অস্তিত্বৰ সংকটৰ পৰা বচাই দিলে। বেউলা মোৰ ওচৰ চাপি অহাটো হ'বলা ঈশ্বৰেৰে অন্য এক সহায় আছিল। বেউলা মোৰ ওচৰ চাপি অহাটো হ'বলা ঈশ্বৰৰে অন্য এক সহায় আছিল। বেউলাক চোৱাই আকৌ চাইছিল আৰু নচোৱাবোৰে আফচোচ কৰিছিল। সেয়াই আছিল বেউলাৰ জনপ্ৰিয়তাৰ নমুনা। বেউলাই ভ্ৰাম্যমাণত আটাইতকৈ সৰদিন বৰ্তি থকা নাটক। মোৰ থিয়েটাৰত বেউলাই একেৰাহে 40 বছৰ ভোটা তৰাৰ দৰে উজ্বলি থাকি অভিলেখ ৰচনা কৰিছিল। শিল্পী গোপীদাসে মোক বেউলা সম্পৰ্কত আৰু এষাৰ কথা কৈছিল। বৰপেটাৰ মিলন মন্দিৰত বেউলা নাটকখন আগতে কৰিছিল।
এই নাটকখন তাত খুব জনপ্ৰিয় হৈছিল। মই ভাবোঁ সেই বেউলাখন আপুনি ল'লে চোৱা মানুহেও চাই থাকিব। পিছত গোপীদাসৰ কথাটোৱেই সত্য বুলি প্ৰমাণিত হ'ল। সেয়ে মই আজিও কওঁ, মোৰ মৰমৰ বেউলা দ্বিতীয় বছৰৰ সুখৰ প্ৰতিচ্ছবি। বেউলাত টেকনিকৰ যথেষ্ট স্ক'প আছিল, যেনে সাপ ওলোৱা, সাপে খুটা। টেকনিককেইটা কাৰ্যকৰী কৰাত মই যথেষ্ট কষ্ট কৰিছোঁ আৰু সেই কষ্টৰ ফল মই পাইছোঁ। পিছলৈ বেউলাৰ প্ৰচাৰৰ বাবে মই এটা বিশেষ লাইন লিখিছিলোঁ। ককা দেউতা আইতাই চাইছিল, মা দেউতাই চালে, এইবেলি আমিও চাম বুলি ভাবিছোঁ নটৰাজৰ বেউলা। বেউলাৰ প্ৰতি শ্ৰদ্ধা আজিও মোৰ অটুট আছে, কাৰণ বেউলাই ভ্ৰাম্যমানক জীয়াই তোলাৰ উপৰি নিজে ইতিহাস ৰচিছিল।